তহঁতিকেইটা ইয়াত এতিয়া বহি থাকিব লাগে, ক্ৰিকেট খেলিবলৈ যাওঁ ব'ল। ক'ত? আৰে জালিহাটৰ তাত আকৌ। অঁ বৈ। দিলো, তই যাবি নাই? আৰে মই কিয় নাযাম বে, মই কি অকলে ইয়াত বহি থাকিম নি? তেতিয়াহ'লে ৰৈ থাকি লাভ নাই, চলো। ঐ ল'ৰাকেইটা কেনি গলি? অকণমান দেৰি শান্তিয়ে ৰৈ থকা ধৈৰ্যটো নাই ইহঁতৰ। আপুনি খেলেগে যদি আহি যাওক জল্দি। অঁ বৈ বৈ বৈ, মই গৈ আছো। অঁ ঠিক আছে। ময়ো পটাপট খেলিবলৈ যোৱাৰ আগতে আজৰি হৈ লওঁ। ফুলবোৰ ধুনীয়াকে ফুলি থাকিলে সঁচাকে মনটোকে ভাল লাগি থাকে। অঁ খা, মা বাহিৰতে আছে। মই মনে মনে চুপচাপ গৈ থকাই ভাল। মই মানে খেলিবলৈ যাওঁ। বলটো বেটখন পালো, ষ্টাম্পকেইটা নাই যে। সেই তেৰিকা, ষ্টাম্পকেইটা তোৰ সেইদিনা ডালিমিয়ে নিছিলে। ঠিক আছে, মই ডালিমিক ফোন এটা কৰি দিওঁ, তুমি খেলা যদি আহা। তই সোনকালে আমাৰ পিছফালৰ মুকলি দখলে ষ্টাম্পকেইটা লৈ আহ। অঁ তই সোনকালে আহ, দেৰি নকৰিবি। সেইটো জালিয়া পাইছেহি। পিছে এইটো ৰঙা বলহে আনিছেচোন, কষ্ট বলটো নাপালে কি এতিয়া? লে আগে দোস্তো, ষ্টাম্পকেইটা লগত ডালিলি যে। ষ্টাম্পকেইটা ডালিমিহঁতৰ ঘৰত আছে, ডালিমিয়ে লৈ আনি আছে। চাওঁ বলটো কেছ দেচোন। ইমান টান নহয় বলটো, প্ৰেক্টিচ কৰোঁগা। অঁ বলো বৈ, ষ্টাম্প বনালৈকে আমি প্ৰেক্টিচ কৰি থাকোঁ। অ' দাইটি গলামি নাই যোৱা ৰ। বৈ আজি পুৰা দিম, একদম ভাত চাত খাই আজৰি হৈ লৈছোঁ। আইঔ হ'ব এতিয়া আহা। এই মলুৱা ৰেডি নে? ইয়া আই মলুৱেছে ৰেডি। ধৰ তেন্তে। কি হ'ল আকৌ বোলে আই মলুৱেছে ৰেডি। এই ভলেও বল পটককে টিকাব নোৱাৰি। এটা বল টিকাব পৰা নাই বুলি ঠাট্টা কৰিব নালাগে, এইবাৰ দে। খেলো সোনকালে, ষ্টাম্পকেইটা লগা। এইখিনিত লগাই দিয়া। এইকেইটা ষ্টাম্প এইখিনিতে লগাই দিওঁ। এতিয়া ৰৈ থাকি লাভ নাই, এতিয়া আমি সোনকালে টিমটো বিটাও। এতিয়া টিম বিটা, মানুহ কেইটা আছে হিচাপ কৰ। টোটেল 8টা আছো। অঁ 4টাকে বিটাই দিয়ক। ল'ৰাকেইটা ৰহ, মোকো হিচাপ কৰ আকৌ। আইঅ বেটা, তোক হিচাপ নকৰাকে নাই থকা। অঁ এতিয়া বিটাওক। বলেন এটা টিমত, মই এটা টিমত। বলেন সিফালে যা। এতিয়া তহঁতি এটাকে ভাগ হৈ যা। আৰু ময়ো বলেন এটা ফালে হ'ম, তহঁতি তিনিটা এইফালে আহ। অ'কে, এতিয়া দুইটা চাইডে 4টা হৈ গ'ল। এতিয়া টছ কৰ। টছ কৰিবলৈ কইন্স থাকিলেহে। মলুৱা মোৰ পিঠিতে কৰি আহ। অঁ ক এতিয়া, এইটো কাৰ টিম? এইটো তহঁতৰ। কি হ'ল, হাৰিলি মানে? দে বেটখন দে। তেতিয়াহ'লে খেল আৰম্ভ। মোৰ টিমটো এইফালে আহা। আমাৰ প্ৰথমতে বল কোনে দিবি? মই দিম। ইহঁতকেইটা ফাৰ্ষ্ট অভাৰতে খুটি ভাঙি দিব লাগিব। তোমালোক ফাৰ্ষ্ট কোন যাবা? জালিয়া আৰু মই ফাৰ্ষ্টে যাওঁ, আউট হ'লে আপুনি যাব। হ'ব বাৰু, আউট হ'লে তুমি যাবা। ঐ তহঁতৰ ফুচফুচাই হ'ল যদি আহ। যোৱা ভালকে খেলিবা। খেল হ'ব 5 অভাৰৰ। আৰ ইউ ৰেডি? ঐ বোলো, মই এইটো চাইডে বেট ধৰো, ইটো চাইডে ষ্টাম্পৰ ফালে বেট এখন পৰি আছে, সেইখন লৈ ল। ঐ মলুৱা আহ, বল দেহি। জালিয়া হ'ল নে? আউটে হ'ল, খালি টাই বল এটা দে। নাই সেইবোৰ টাই বল নাই। প্ৰথম বলত আউট হ'লো আউট। হ'ব নালাগে, টাই বল এটা দিব নোৱাৰা নহয়। তোৰ ফাৰ্ষ্ট বলটোতে 6 মাৰিম ৰ। দে। চাম নহয়, আউটে হওঁ নে 6 মাৰ। ৰেডি নে? ৰেডি, দে। জয় ভোলেনাথ, একে চাতে যাতে ইয়াৰ খুটিকেইটা উৰে। জালিয়া ভাইটি ভালকে আউট হৈ নিদিবা। এই মজা, বল কেনেকুৱা পাইছ? প্ৰথম বল বুলি মই মানে বলটো চালো। এইবাৰ দেখিম। ঐ বলটো দলিয়া। অ'কে, ছেকেণ্ড বল ধৰিবলৈ ৰেডি হ। মামা ধৰি লোৱা।
আইও নেপালোগে একদম অকমানত নেপালোগে কেছটো এ জেংগ 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 সিক্স নেকি আইও তাৰ কথা একো সিক্স হোৱা নাই ৰান নিজে নললি ইমান ওচৰতে পৰিলে সিক্স হোৱা কথাই নাছিলে সেই পিছফালে পৰিবগৈ লাগিব তেতিয়া সিক্স হ'ব হ'ব দে এবাৰ সিক্স অ'কে অ'কে ধৰ ঐ এইটো এখিত পৰিলে হি সিক্স এটো আজি পুৰা ফৰৱাৰ্ড আছো দে বল দে আজি পুৰা দিম ঐ জালি অকল সিক্স মাৰিবলৈকে নাচাবি এক দুই লবি অ'কে বলে না ঐ ইফালে চাই থাকিব নালাগে বল ধৰ ইয়াক এবাৰ ঠেঙত দিব লাগিব টুইন টুইন ইয়া গল উইকেট ফৰ্মত আছিলো হে মলুৱাই এবাৰ যেনেকুৱা বল দিলে একো ধৰিবই নোৱাৰিলো ঠেঙৰ তলে পাৰ কৰাই দিলে বলেন্দা মলুৱাই সঁচাকে বৰ বেলেগ বল দিছে আপুনি মুঠতে ইয়াক খুন্দি পেলাব যোৱা ভালকে খেলিবা দিছো দিলো অলপ ওচৰলৈ যা Hey, bale. Hey. এখন বেট লক মই সেকেন্ডত নুজুৱাই দিলে ভাল আছিল হ'ব দিয়া একো নাই ৰেডি দে ওকে হেট্ৰিক বল ভুলোৱা বলেন্দা আজি বাল বাছিলে মোৰ হাততে পৰিছিলে বলটো মই যেনে তেনে হলেও বাচোৱে দে ওকে দি আছো ৰ এইটো মোৰ লাষ্ট বল মজা হাই মহাদেৱ এতিয়া আমাৰ বেট বেটখন ল বেট ভালকে ধৰিবলৈ নাপালো চব আউটে হ'ল বল দে এতিয়া তহঁতি ফাৰ্ষ্টে মই বেট ধৰিম মোৰ ভাগৰ পেটটো এনেকুৱা চিকুট মাৰি ধৰিছে হাগি দিলে ভাল পাম চাগে মই ঘৰ পৰা আহোঁ দে পটকে মোৰো হাগিবহে লাগিছে পাই আমাৰ বেট ধৰিব হ'ব পলাই দিলি এহেঁতিকেইটা কম নহয় আমাক ইয়াত উল্লু বনাই থৈ গুচি গ'ল